আমাৰ সংবাদমেল আয়োজন কৰা আজি বিষয় বস্তুটো হ'ল যেটো আমাৰ ৰমান স্ক্ৰিপ্টৰ জৰিয়তে আমি সান্তালী স্কুল চলাই আছিলোঁ যোৱা 1948 সময়ৰ পৰা চলি আছিল ইয়াতে অসমত আৰু সেইমতে আমি ইয়াতে 350টা স্কুল আমি পৰিচালিত কৰি আছোঁ আমাৰ বিশেষকৈ 5টা ডিষ্ট্ৰিক্টত ইয়াৰে ৰমান স্ক্ৰিপ্টৰ জৰিয়তে আমি ক্লাছ বা পঢ়াপাতি চলাই আছিলোঁ গতিকে ইয়াতে আমাৰ বহুত ল'ৰা ছোৱালী মেট্ৰিকলৈকে পঢ়ি আছে কিন্তু দুখৰ বিষয় হ'ল যে যোৱা 22 আগষ্ট তাৰিখে আমাৰ অসমৰ শিক্ষামন্ত্ৰী ৰমেশ পেগু ডাঙৰীয়া দেৱে ওদালগুৰি ব্লকৰ আন্দাৰত তিলকমাঝি এলপি স্কুলত অল চিকি স্ক্ৰিপ্টৰ এটা নতুন স্ক্ৰিপ্ট আনি উন্মোচন কৰিলে সেই বিষয়ে আমি অৱগত নাছিলোঁ আৰু ইমান দিনে আমি ৰমান স্ক্ৰিপ্টত ক্লাছ চলি থকা সত্ত্বেও আমি গম নাপাকে দুৰ্ভাগ্যবশতে ৰমান স্ক্ৰিপ্টৰ সলনি অল চিকি স্ক্ৰিপ্ট ইমপ্লিমেণ্ট কৰিবলৈ যোজা কৰিছে গতিকে আমি বহুত দুখ প্ৰকাশ কৰিছোঁ আৰু এই ইমপ্লিমেণ্ট যদি কৰে অল চিকি তেনেহ'লে আমি 50 ইয়াৰ্ছ বেক হৈ যাম আমি গতিকে এটা অনুৰোধ জনাব বিচাৰিছোঁ যে আমাৰ যিটো আগৰ পৰা চলি অহা স্ক্ৰিপ্ট ৰমান সদৃশ সান্তালী সেই স্ক্ৰিপ্টটো যাতে বাহাল থাকে আৰু সেই স্ক্ৰিপ্টৰ জৰিয়তে অসমৰ যিমান সান্তালী ল'ৰা ছোৱালী আছে তেওঁলোকে পঢ়িবলৈ সুবিধা পায়